আজিৰ ভিডিঅ'টিত আপোনালোকৰ কাৰণে এছাম টেট 2021 অংকৰ 20টা প্ৰশ্ন বুজাই দিম। স্কিপ নকৰাকৈ মনোযোগেৰে শুনিবা। প্ৰথম প্ৰশ্নটো হ'ল, তলত দিয়া ধৰণে সংখ্যা থাকিলে আমি সংখ্যাবোৰক যোগ আৰু পূৰণ কৰিলে যুগ্ম সংখ্যা পোৱা যাব। যুগ্ম সংখ্যা প্লাছ যুগ্ম সংখ্যা, যুগ্ম সংখ্যা প্লাছ অযুগ্ম সংখ্যা, অযুগ্ম সংখ্যা প্লাছ যুগ্ম সংখ্যা, যুগ্ম সংখ্যা ইনটু যুগ্ম সংখ্যা, যুগ্ম সংখ্যা পূৰণ অযুগ্ম সংখ্যা, অযুগ্ম সংখ্যা পূৰণ অযুগ্ম সংখ্যা। আমি যদি যুগ্ম সংখ্যা আৰু যুগ্ম সংখ্যা যোগ কৰোঁ তেনেহ'লে আমি যুগ্ম সংখ্যা পাম। আকৌ যদি যুগ্ম সংখ্যা আৰু অযুগ্ম সংখ্যা যোগ কৰোঁ অযুগ্ম সংখ্যা পাম। অযুগ্ম সংখ্যা আৰু যুগ্ম সংখ্যা যোগ কৰিলে অযুগ্ম সংখ্যা পাম। আকৌ যুগ্ম সংখ্যা আৰু যুগ্ম সংখ্যা পূৰণ কৰিলে যুগ্ম সংখ্যা পাম। এনেদৰে আমি ইয়াত অপশ্যন আছে 1 বাৰ 2 বাৰ 3 বাৰ 4 বাৰ। গতিকে আমি কেইবাৰ ইয়াত যুগ্ম সংখ্যা পাম? 3 বাৰ পাম। গতিকে উত্তৰটো হ'ব চি। শুদ্ধ উত্তৰটো হ'ব কি? চি, 3 বাৰ পাম। তাৰপিছত 2 নম্বৰটো প্ৰশ্ন হ'ল, সংখ্যা এটাৰ যুগ্ম অৱস্থানত থকা অংকবোৰৰ যোগফল আৰু অযুগ্ম অৱস্থানত থকা অংকবোৰৰ যোগফল পৰস্পৰ সমান হ'লে সংখ্যাটো কোনটো সংখ্যাৰে বিভাজ্য হ'ব? অপশ্যন আছে এত 3, বিত 7, চিত 11 আৰু ডিত হ'ল 13। শুদ্ধ উত্তৰটো হ'ব ইয়াত 11। তাৰপিছত চাবা, দুডাল ৰেখাই পৰস্পৰ কটাকটি কৰিলে উৎপন্ন হোৱা বিপত্তিক কোণবোৰ কি হয়? সমান, অসমান, সমান আৰু অসমান দুয়োটাই ওপৰৰ এটাও নহয়। শুদ্ধ উত্তৰটো হ'ল সমান। তাৰপিছৰ প্ৰশ্নটো, এটা ত্ৰিভুজৰ দুটা কোণৰ পৰিমাণ ক্ৰমে 55 ডিগ্ৰী আৰু 78 ডিগ্ৰী, 55 ডিগ্ৰী আৰু 78 ডিগ্ৰী হ'লে ত্ৰিভুজটো হ'ব কি হ'ব? সমবাহু ত্ৰিভুজ, সমদ্বিবাহু ত্ৰিভুজ, বিষমবাহু ত্ৰিভুজ, এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব সমদ্বিবাহু ত্ৰিভুজ। বিটো হ'ব শুদ্ধ উত্তৰ। ওপৰৰ চিত্ৰটোত উৎপন্ন হোৱা একান্তৰ অন্তঃকোণ হ'ল ইয়াতে এংগুল 6, এংগুল 5, এংগুল 4, এংগুল 3, তাৰপিছত এংগুল 3 আৰু এংগুল 6, এংগুল 4 আৰু এংগুল 5, এংগুল 1 আৰু এংগুল 8, এংগুল 2 আৰু এংগুল 7, এংগুল 3 আৰু এংগুল 5, এংগুল 4 আৰু এংগুল 6। ইয়াত একান্তৰ অন্তঃকোণ কোনযোৰ হ'ব? বি হ'ব। শুদ্ধ উত্তৰ কি হ'ব? বি হ'ব। এংগুল 3, এংগুল 6, এংগুল 3, এংগুল 6, এংগুল 4, এংগুল 5 হ'ব একান্তৰ অন্তঃকোণ। তাৰপিছত পাৰ্চেণ্টেজ শব্দটোৰ পাৰ্চেণ্ট তলৰ কোনটো ভাষাৰ পৰা আহিছে? লেটিন ভাষাৰ পৰা আহিছে। ফৰাচী ভাষা, লেটিন ভাষা, আমেৰিকান ভাষা, এটাও নহয়। শুদ্ধ অপশ্যন উত্তৰটো হ'ব লেটিন ভাষাৰ পৰা আহিছে। তাৰপিছত তলৰ কোনটো জোখৰে এটা ত্ৰিভুজ অঁকা সম্ভৱ? ত্ৰিভুজ ইয়াতে 5 চেণ্টিমিটাৰ, 7 চেণ্টিমিটাৰ, 12 চেণ্টিমিটাৰ, 3.3 চেণ্টিমিটাৰ, 4.5 চেণ্টিমিটাৰ, 5 চেণ্টিমিটাৰ, 3.4, 2 চেণ্টিমিটাৰ, 5.8 চেণ্টিমিটাৰ, 6 চেণ্টিমিটাৰ, 7 চেণ্টিমিটাৰ আৰু 14 চেণ্টিমিটাৰ। শুদ্ধ উত্তৰটো হ'ব 3.3 চেণ্টিমিটাৰ, 4.5 চেণ্টিমিটাৰ আৰু 5 চেণ্টিমিটাৰ। আমি এই জোখটোৰে কি আঁকিব পাৰিম? এটা ত্ৰিভুজ অংকন কৰিব পাৰিম। এবাৰ 8 নম্বৰ অংকটো 8 নম্বৰ অংকটো চাবা, তলৰ দিয়াবোৰৰ কোনটো মৌলিক ত্ৰয় গঠন কৰে? মৌলিক ত্ৰয় কোনটোৱে গঠন কৰে? 3, 5, 7,
9, 11, 13, 15, 17, 19, 21, 23, 25 ইয়াৰ মৌলিক ত্ৰয় কোনটোৱে গঠন কৰিব 3, 5, 7 মৌলিক ত্ৰয় গঠন কৰিবলৈ গিলে দুই মাজত দুই গতিকে কি হ'ব 3, 5 আৰু 7 হ'ব তাৰ পিছত তলৰ কোনটো সংখ্যা মৌলিক অথবা যৌগিক নহয় 2, 1, -1, 2 কোনটো নহয় মৌলিক অথবা যৌগিক 1, 2 নহয় মৌলিক অথবা যৌগিক তলৰ কোনটো উক্তি শুদ্ধ অসংখ্য বিন্দুক এটাৰ পিছত সিটো থৈ সেইবোৰৰ সমষ্টিত এডাল ৰেখাৰ সৃষ্টি হয় ৰেখা অসীম দৈৰ্ঘ্যৰ হ'ব পাৰে ৰেখা একোটা নিৰ্দিষ্ট বিন্দুৰ মাজেৰে যায় সেইবোৰক ৰেখাৰ একবিন্দুগামী ৰেখা বোলে ওপৰৰ আটাইকেইটা ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব ওপৰৰ আটাইকেইটা হ'ব ৰেখা হ'ব লাগিলে এই গোটেইকেইটা প্ৰপাৰ্টিজ থাকিব লাগিব এইবাৰ চাবা তলৰ কোনটো দ্বিমাত্ৰিক ক্ষেত্ৰৰ উদাহৰণ শংকু গোলক ত্ৰিভুজ আয়তীয় ঘনক ত্ৰিভুজটো হ'ল দ্বিমাত্ৰিক ক্ষেত্ৰৰ উদাহৰণ গতিকে শুদ্ধ উত্তৰটো হ'ব ত্ৰিভুজ তাৰপিছত আটাইতকৈ ডাঙৰ সংখ্যা যিটোৱে 81 আৰু 153 বিভাজ্য কিহেৰে হয় বিভাজ্য 9 হয় বিভাজ্য শুদ্ধ উত্তৰটো হ'ব কিমান 9 এবাৰ চাবা মৌলিক সংখ্যাৰ উৎপাদকৰ সংখ্যা কেইটা থাকে দুটা থাকে 11 সংখ্যাটো নিচে গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব B2 2 এইবাৰ 96 আৰু 12ৰ গসাউ কিমান হ'ব 12 22 23 24 কিমান হ'ব 12 হ'ব 96 আৰু 12ৰ গসাউ কিমান হ'ব 12 হ'ব তাৰ পিছত এটা বৰ্গৰ পৰিসীমা 192 সেন্টিমিটাৰ হলে বৰ্গটোৰ এটা বাহুৰ দৈৰ্ঘ্য হ'ব কিমান হ'ব 48 সেন্টিমিটাৰ শুদ্ধ উত্তৰটো হ'ব কিমান 48 সেন্টিমিটাৰ তলত দিয়া কোনকেইটা সংখ্যাক ত্ৰিভুজ আকৃতিত সজাব পাৰি 3, 6, 10, 15, 21, 36 ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এটো হ'ব 3, 6, 10, 15, 21, 36 এনেকুৱা সংখ্যাৰে আমি কি আঁকিব ত্ৰিভুজ আকৃতিত সজাব পাৰোঁ তাৰপিছত এটা পাইচিত্ৰত কেন্দ্ৰীয় কোণৰ মাপ কিমান হ'ব 280 ডিগ্ৰী 360 ডিগ্ৰী 320 ডিগ্ৰী 390 ডিগ্ৰী কিমান হ'ব 360 ডিগ্ৰী হ'ব 18 নম্বৰটো দুটা ত্ৰিভুজক সৰ্বসম বুলি কোৱা হয় যদি অনুৰূপ বাহুযোৰ সৰ্বসম হয় অনুৰূপ কোণৰ যোৰ সৰ্বসম হয় A আৰু B এটা নহয় শুদ্ধ উত্তৰটো কি হ'ব A আৰু B এই দুটা তাৰমানে ইয়াত শুদ্ধ উত্তৰ 19 নম্বৰটো চাবা তলৰ কোনটো উক্তি অশুদ্ধ চুকৰ কেন্দ্ৰস্থ কোণৰ মাপ 90 ডিগ্ৰী বৃত্তৰ কেন্দ্ৰ মুখ্য বৃত্তখণ্ডত অৱস্থিত দুডাল ব্যাসাৰ্ধ আৰু অনুৰূপ বৃত্তচাপে আগুৰা অংশক বৃত্তকলা বুলি কোৱা হয় ওপৰৰ এটা নহয় ইয়াৰ কোনটো হ'ব শুদ্ধ ইয়াতে ওপৰৰ এটা নহয় এইবাৰ চাবা এটা আয়তীয় ঘনকৰ পাৰ্শ্ব পৃষ্ঠকালি 2LH plus 2BH 2 within bracket L plus BH A আৰু B উভয়ে এটা নহয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ল কি A আৰু B উভয়ে আপোনালোকে নিশ্চয় বুজি পাইছা আৰু মোৰ এই ইউটিউব চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি ল'বা ইয়াৰ পিছৰ পাৰ্ট 2 ভিডিঅ' আপোনালোকক দিম ধন্যবাদ